নমস্কাৰ, আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম। আজি আমি ভিডিঅ'টোত কথা পাতিম অভিষেক শৰ্মাৰ বিষয়ে, SRSৰ অভিষেক শৰ্মাৰ বিষয়ে। অভিষেক শৰ্মাৰ বেটিঙত দেখা পোৱা গৈছে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাৰ প্ৰতিচ্ছবি। এক কথাত ক'বলৈ গ'লে পোনপ্ৰথমে যেতিয়া ৰোহিত শৰ্মা IPLলৈ আহিছিলে, তেখেতে ডেক্কান চাৰ্জাৰ্ছ টীমত খেলিছিলে। ডেক্কান চাৰ্জাৰ্ছ টীমটো এতিয়া নাই। সেই ডেক্কান চাৰ্জাৰ্ছ টীমটোত খেলি ৰোহিতে ভাল প্ৰদৰ্শন কৰিছিলে। যিদৰে ৰোহিতে প্ৰথম আহি IPLত ভাল প্ৰদৰ্শন কৰি জিলিকি উঠিছিল, ঠিক সেইদৰে তেনেকুৱা ধৰণৰ প্ৰদৰ্শনে কিন্তু অভিষেক শৰ্মাৰ পৰা আমি দেখিলোঁ। CSKৰ লগত যিখন মেটচ হৈছিলে, সেইখনত অভিষেক শৰ্মাই যিটো ইনিং খেলিলে, সেইটো ইনিং দেখি ৰোহিত শৰ্মাই যেন সেই সৰু কালত বেটিং কৰি আছে তেনেকুৱা নিচিনা লাগিলে। মাত্ৰ 21 বছৰীয়া যুৱক, মোতকৈ সৰু বয়সত, আপোনালোক বহুত ল'ৰাতকৈ সৰু হ'ব বয়সত। চ' তেনেকুৱা এজন প্লেয়াৰে আহি তেনেকুৱা এটা মেটচ উইনাৰ ইনিং খেলাটো ডাঙৰ কথা, মেটচ উইনাৰ হোৱাটো ডাঙৰ কথা যথেষ্ট। আৰু SRS টীমটোত যথেষ্ট মহান প্লেয়াৰ আছে। তেওঁলোকৰ কোচিং ষ্টাফত তেওঁলোকৰ পৰা যথেষ্ট সহায় সহযোগ পাইছে, জ্ঞান পাইছে। এইবিলাকৰ বলতে হয়তো অভিষেক শৰ্মা আগবাঢ়ি যাব পাৰিছে। মেটচখন CSKৰ লগত SRSে জিকাটো একদম বাধ্যতামূলকৰ দৰে আছিল। বাধ্যতামূলক নাছিল, কিন্তু যিহেতু একেৰাহে হাৰি আছিল, একেৰাহে দুখন হৰাৰ পাছত 3 নম্বৰখনো যদি হাৰিলেহেঁতেন, তেতিয়া পইণ্টছ টেবুলত বহুত তললৈ গুচি গ'লহেঁতেন। কিন্তু এতিয়া সেইখন জিকাৰ কাৰণে পইণ্টছ টেবুলত অলপ আগত আহিবলৈ সক্ষম হৈছে SRS টীমটো। তাৰ বাবে আমি অভিষেক শৰ্মাৰ সেই ইনিংটো চাব লাগিব। অভিষেক শৰ্মাই যেনেদৰে খেলিলে, অকলে দায়িত্ব লৈ পেলাই খেলখন জিকালে, সেইটো কিন্তু আচৰিত ধৰণৰ কথা। আৰু 21 বৰ্ষীয় বয়সত তেনেকুৱা এটা ইনিং খেলিছে, একদম প্ৰশংসাৰ পাত্ৰ হ'বই লাগিব। SRS টীমটোত আগৰ পৰা তেওঁৰ প্ৰদৰ্শন ইমান ভাল নাছিলে। মোটামুটি কেতিয়াবা এটা দুটা ভাল ইনিং খেলে। আগতে দেখিছিলোঁ যে কেতিয়াবা তেওঁ মিডল অৰ্ডাৰটো খেলোৱা হয়, কিন্তু এইবাৰ ভাল কাম কৰিছে SRS টীমটোৱে যে তেওঁক অপেনাৰ হিচাপে খেলোৱা হৈছে কেইন উইলিয়ামছনৰ লগত। আৰু অপেনাৰ হিচাপে আহি পেলাই তেওঁৰ প্ৰদৰ্শন একদম উৎকৃষ্ট হৈছে, দায়িত্ব লৈ পেলাই তেওঁ খেলিব পাৰিছে। এইবাৰ IPL অকশ্যনত তেওঁক বহুত দাম দি পেলাই কিনিছিলে SRS টীমটোৱে। আমি সকলোৱে ভাবিছিলোঁ যে ইমান দাম কিয় দিলে, 21 বৰ্ষীয় এজন যুৱকৰ ওপৰত ইমান টকা কিয় খৰচ কৰিলে SRS টীমটোৱে। কিন্তু সেইটো আজি যিখন মেটচ হ'ল CSKৰ লগত, সেই খেলখনত কিন্তু অভিষেক শৰ্মাই দেখুৱাবলৈ সক্ষম হৈছে। আৰু তেওঁক SRS টীমটোৱে যিমান গুৰুত্ব দিছে, ইমান টকা দি আকৌ কিনিছে বা আকৌ সুযোগ দিছে, অপেনিং কৰাইছে, এইবিলাক দেখি এনেকুৱা লাগে যে ভৱিষ্যতে এইজন SRS টীমৰ কেপ্টেইন হ'বলৈ গৈ আছে। যিদৰে ৰোহিত শৰ্মা ভাল প্ৰদৰ্শন কৰি এসময়ত গৈ পেলাই মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হ'ল। যদিহে অভিষেক শৰ্মাই একেৰাহে এনেকুৱা ধৰণৰ প্ৰদৰ্শন আগবঢ়াই যাব পাৰে, তেতিয়া হয়তো তেওঁ কেতিয়াবা ইণ্ডিয়ান টীমৰ ফালেও খেলিব পাৰে, নতুবা কোনোবা দিনা তেওঁ SRSৰ কেপ্টেইনো হ'বগৈ পাৰে। চ' আগলৈ ফিউচাৰ ষ্টাৰ আগলৈ আহি আছে এজন, আমি প্ৰশংসা কৰিবই লাগিব। বৰ্তমান সময়ত আমি ৰোহিত শৰ্মাৰ অলপ প্ৰতিচ্ছবি দেখা পালোঁ। 3টা 6 আৰু 5টা 4 মাৰিলে তেওঁ, যিটো ইনিং 50টা বলত 75 ৰানৰ, সেই 3টা 6 কিন্তু ভাল 6 মাৰিছে। আৰু ৰেছপনচিবিলিটি লৈ ৰিস্ক লৈ ভালদৰে সেই 6 কেইটা মৰা আমি দেখিবলৈ পালোঁ। চ' অভিষেক শৰ্মাৰ ওপৰত আমাৰ সকলোৰে দৃষ্টি থাকিব নেক্সট মেটচবিলাকত কি কৰে, আৰু তেওঁ সফলভাৱে আগবাঢ়ি যাব পাৰে নে নোৱাৰে, ভৱিষ্যতে ইণ্ডিয়ান টীমত চান্স পোৱাৰ কিবা আশা তেওঁ দেখুৱাব পাৰে নে নোৱাৰে, সেইখিনি আমি চাব লাগিব। মেইনলি হয় একাধিকভাৱে প্ৰদৰ্শন কৰাটো, একাধিকভাৱে প্ৰদৰ্শন কৰিলে ইণ্ডিয়ান টীমলৈ হয়তো যাবগৈ পাৰে এসময়ত। কাৰণ আমি দেখিছোঁ যে একাধিকভাৱে প্ৰদৰ্শন কৰি থকা ঋতুৰাজ আৰু লগতে ভেংকটেশ আয়াৰ আদিয়ে যোৱাবাৰ ইণ্ডিয়ান টীমলৈকে গৈছে। চ' IPLত ভাল প্ৰদৰ্শন কৰিলে ইণ্ডিয়ান টীমলৈ যোৱাৰ থল এটা থাকে। চ' সেয়াই তেনেধৰণে দেখা গৈছে। ৰোহিত শৰ্মাৰ প্ৰতিচ্ছবি দেখা গৈছে। ৰোহিত শৰ্মাই যিদৰে দায়িত্ব লৈ পেলাই খেলে খেল এখন, যিদৰে দায়িত্ব লৈ পেলাই ৰিস্ক লৈ পেলাই 6 মাৰে, চ' সেইখিনি কথা দেখা গ'ল বেটিঙত অভিষেক শৰ্মাৰ। সেইবাবে কোৱা হৈছে যে বৰ্তমান সময়ত ৰোহিত শৰ্মাই যিদৰে সৰু কালত খেলিছিলে, সেইদৰে খেলা দেখা গৈছে। অভিষেক শৰ্মাই সেইদৰে ৰেছপনচিবিলিটি লোৱা দেখা গৈছে অভিষেক শৰ্মাই। সেইবাবে কোৱা হৈছে যে অভিষেক শৰ্মাৰ বেটিঙত ৰোহিত শৰ্মাৰ প্ৰতিচ্ছবি দেখা পোৱা গৈছে। চ' আজিলৈ ইমানেই আছিল ভিডিঅ'টো। যদিহে আপোনালোকে ভাল পালে এটা লাইক দিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰিবই, আৰু লগতে শ্বেয়াৰ সেইসকলক কৰিব যি ক্ৰিকেট খেলি আৰু চাই ভাল পায়, IPL চাই ভাল পায়। তেতিয়ালৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে।